22 বছৰ বয়সতে হ'ল সি কোটিপতি, বিশাল ফুকনো তোমাৰ পাতি লোৱা ভাইটি। ৰ'ব মানে গানটো একেবাৰে ভালকৈ শুনিব। তো প্ৰথমতে ইণ্ট্ৰ' দিছোঁ। তো মানে আমাৰ অসমত মানে কোনো ধৰণৰ প্ৰতিভা কম নহয়, মানে লাগিলে স্কেমৰ ক্ষেত্ৰতে হওক, লাগিলে কোনোবাই যদি কয় মই পলাই থকা নাই, অকণমান লুকাই আছিলোঁ। পলাই ক'তো থকা নাই, লুকাই আছিলোঁ অকণমান। গম পাইছে না ক'ত কি মানে ভাবিলোঁ মানে এটা গান পূৰা ভাইৰেল হৈ আছে, ভাবিছোঁ আপোনালোকক অকণমান শুনাই দিওঁ গানটো। তো ব'লক অলপ গানটো শুনি লওক। 22 বছৰ বয়সতে হ'ল সি কোটিপতি, বিশাল ফুকনো তোমাৰ পাতি লোৱা ভাইটি। হেই 22 বছৰ বয়সতে হ'ল সি কোটিপতি, বিশাল ফুকনো তোমাৰ পাতি লোৱা ভাইটি। মানুহ নুবুজিলো, ভাবিয়ে নাপালো, কিনো খেল খেলিলা তুমি। তলে তলে আজি সমাজৰ মাজতে ঘটনা ঘটাবা বুলি, চুমি অ' চুমি বেয়াকে ঠগিলা তুমি। অসমৰ ৰাইজৰ টকা পইচা মাৰি গোটে গৈ আছিলা তুমি। তাকে ভাবি ভাবি উজনি নামনি, ৰাতি নাহে টোপনি। চুমি অ' চুমি পলাই ক'তো থকা নাই, লুকাই আছিলোঁ অকণমান। মোৰ মতে মানে এইবিলাক ভাবি আৰু চাই লাভ নাই। কিয় মানে লোকচানটো হৈছে সেই পইচাখিনি ইনভেষ্ট কৰা মানুহখিনি আৰু আপোনালোকৰ। আৰু মই আপোনালোকৰ বুলি কিয় কৈছোঁ, আপোনালোকৰ সময়বোৰ আৰুতো নিউজসকল আছেই আপোনালোকক মানে অলপ বলিয়া কৰি মানে অলপ এনেই এট্ৰেকশ্যন এটা আনিবলৈ। তো এইবিলাক মোৰ মতে মানে ইমান এইবিলাক চাই লাভ নাই। তেওঁলোকৰ পইচা আছে, আজি নহয় কাইলৈ ওলাই আহিব। এতিয়া চাগে ভিডিঅ'টো দিয়ালৈকে চাগে তেওঁলোকে ওলাই লাগি চাগে। আৰু কিন্তু এই যোনবিলাক গানবিলাক ওলাই তাত মানে কমেডি, আৰু সেইকাৰণে ভাল লাগে চাগে দেই। মোৰ এইবিলাক নিউজটো ভাল নাপায় ইমান, কোনে স্কেম কৰিছে কিমান কোনে হেৰি কৰিছে, কিন্তু গানবিলাক ভাল লাগে। মানে এইবিলাক কমেডি আপোনাক ভাল লাগে নে কমেণ্ট কৰি জনাব। আৰু এইবিলাক মানে ইমান লাভ নাই বুজিছে, এইবিলাকত লাগি নাথাকিব। তো এনেই সৰু ভিডিঅ' এটা বনালোঁ, সেইটো মোৰ যিহেতু ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই। তো কিয় লাভ নাই বুলি ক'লোঁ মানে চাওক, মানে তেওঁলোকৰ যোনসকলে স্কেম কৰিছে তেওঁলোকে চাগে ইমান টোপনি ক্ষতি হোৱা নাই। মানে আমাৰ এই নিউজ চাই আৰু নিউজ বনোৱা মানুহকেইটা ইমান টোপনি ক্ষতি কৰি নিউজ বনাইছে, আৰু এই নিউজ চোৱা মানুহবিলাকে চাই আছে। তো কি এয়াই নি আৰু। তো সেইকাৰণে কৈছোঁ এইবিলাক চাই লাভ নাই। আপোনালোকৰ এনেই অলপ বনাই দিব, আৰু আইন আছে, আইনে এনেই কৰিবই, তেতিয়া গম পাব, তেতিয়া এনেই চাব। তো এনেই মানে মই নিউজ এবাৰ বনাই দি দিবা, আপোনালোকে তাকে বিশ্বাস কৰি দিয়া সময় নিয়ে। বাই বাই দিয়ক, এইটো ছাবস্ক্ৰাইব কৰি দিয়ক। 22 বছৰ বয়সতে হ'ল সি কোটিপতি, বিশাল ফুকনো তোমাৰ পাতি লোৱা ভাইটি।